নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি চাওক, আজি মই বেলেগ ভিডিঅ' বনাম বুলি ভাবিছোঁ। মানে কি আজি চাইকেল চলাই আজি মই ব্লগ বনাম বুলি ভাবিছোঁ। চাওক আজি ক'লৈকে কিমান বনাব পাৰোঁ আজি চাই থাকক আপোনালোকে। আজি মানে বেলেগ মানে ষ্টাইলৰ ভিডিঅ' চাই থাকক আপোনালোকে, ক'লৈকে বনাব পাৰোঁ। মই গৈ আছোঁ বৰ্তমান এতিয়া চাইকেল লৈ গৈ আছোঁ। চাওক ক'লৈকে যাব পাৰোঁ আজি মই চাওক। বৰ্তমান এতিয়া এইখিনিতে ৰখি লৈছোঁ। বহুত গৰম হয়, গৰমৰ কাৰণে যাব পৰা নাই, বহুত গৰম। চাওক ইমান গছৰ তলত মই ৰখি আছোঁ বৰ্তমান এতিয়া। আৰু এটা কথা কওঁ, জংঘল বুলি কেতিয়াও গছ নাকাটিব আপোনালোকে। এজোপা গছে হয়তো বহুত মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে, মানুহ নহয়। চাওক গৰুও ইয়াত চেঁহাত ইমান চেঁহাত হয়তো জ্বৰত থাকিব নোৱাৰে, চেঁহাত চাওক আশ্ৰয় লৈছে। কেতিয়াও ভুলতো জংঘল বুলি গছ কেতিয়াও নাকাটিব আপোনালোকে। এজোপা গছে বহুত জীৱন ৰক্ষা কৰিব পাৰে আপোনালোকক। চাওক ইমান সুন্দৰ জেগা এডোখৰ, কি সুন্দৰ বতাহ এপিনৰ পৰা আহি আছে, বতাহটো এপিনৰ পৰা মাৰি আছে, কি সুন্দৰ সুন্দৰ। কিমান দূৰ যাব পাৰোঁ চাওঁ আজি, চাই থাকক আপোনালোকেও। গৈ আছোঁ আজি বেলেগ ষ্টাইলৰ বনাম ভাবিছোঁ। চাওক কিমান দূৰ যাব পাৰোঁ চাইকেল, তাৰ জুচ প্ৰেক্টিচ কিমান দূৰ যাব পাৰোঁ চাওক।